সি অনুভৱ কৰে সি যেন এতিয়া বৰ অকলশৰীয়া। নিৰ্জন নিশাবোৰত শূন্যতাই তাৰ মনটো বৰকৈ আঁচোৰে। তাৰ মনটোৱে তাক আকৌ এবাৰ অতীতৰ সেই বিশাল পৃথিৱীখনলৈ উভতাই নিব খোজে। অতীতলৈ মনটো উভতি যোৱাত কোনেও বাধা দিব নোৱাৰে। মনৰ সেই দুৱাৰ ইচ্ছা কৰি কোনোবাই বন্ধ কৰি দিওঁ বুলি ক'লেও বন্ধ কৰিব নোৱাৰে। বিশাল পৃথিৱীৰ মন দুৱাৰৰ শলখাৰ চাবিকাঠি যে এতিয়া তাৰেই হাতত। অতীতলৈ ভুমুকিয়াই চালে বাৰে বাৰে সি এতিয়া পৰিণীতাকে কাষত দেখে। কাৰণ সি আৰু পৰিণীতাই জীৱনৰ এছোৱা সময় একেলগে কটাইছিল, একেলগে কলিকতাত পঢ়িছিল। হলেও আন্তৰিকতাৰ সিপাৰে দুয়োটা থাকি গল। বিয়াৰ কথা ভবাই নহল। তাই সময়ত নিজৰ বাট ললে, নিজে বিচৰামতে জীৱনৰ বাটত বাট বুলিলে। সিও একো নভবাকৈ নিকিতাক লৈ ঘৰ সংসাৰ কৰিলে। ঘৰ সংসাৰ কৰি সিহঁতে একো ভুল কাম কৰা নাছিল, ভুলকৈ সিহঁতে একো ভবাও নাছিল। তাৰ জীৱনলৈ নিকিতা আহিল আৰু গল। গলেও তাৰ বুকুত সাঁচি থৈ গল এবুকু মৰম, বোৱাই থৈ গল সুখৰ এক নিজৰা। সময়ে বহুখিনি দিলে আৰু বহুখিনি নিলে। তাৰ এতিয়াও ভালকৈ সকলোবোৰ কথা মনত আছে। প্ৰীতিৰ ঠুনুক ঠানাক খোজ, আধা ফুটা মাত যেন সৌ সিদিনাৰহে আছিল। সি ভালকৈ জানে, মনৰ কথাৰে কেতিয়াও জীৱন সজাব নোৱাৰি। জীৱনেহে মন সজাব, সফলতা বিফলতাই তাত ৰং বোলাব। সি হাজাৰ বাৰ আগুৱাব খুজিও বাৰে বাৰে পিছুৱাইহে যাব লাগে। প্ৰীতিয়ে তাক বাৰে বাৰে পিছলৈ টানি আনে। কাৰণ প্ৰীতিয়েই তাৰ জীৱনৰ পৰিসীমা। সেই সীমা সি কেতিয়াও অতিক্ৰম